Masang nodit dolong banaise sok. Eya so guys. Hi guys, good morning. Moi Saima Channel আপোনালোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোকে ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত ভালে আছো আৰু গাইস আজি ৰাতিপুৱাতে গা পা ধুই মেলি আজৰি হৈ ললো কাম বনখিনি কৰি যেহেতু আজি বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা উপলক্ষে আপোনালোকে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল যাতে আজি দিনটো ভালে কুশলে যায় আৰু গাইস আমিও আজি সৰুকৈ হ'লেও বিশ্বকৰ্মা পূজা পাতিব লৈছো আৰু আপোনালোকে চাই দিব হেকলে আৰু কি কৰিম তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব হেকলে যাতে স্কিপ নকৰিব আৰু গাইস মোৰ ভিডিঅ'খিনি আপোনালোকে প্লিজ চাই দিব আৰু সাবস্ক্ৰাইব কৰি দিব যাতে মোক 1K উনকালে কৰি দিয়ে যে তাকে আপোনালোকৰ ওচৰত মই প্ৰাৰ্থনা জনাইছো প্লিজ মোৰ ভিডিঅ'খিনি চাই দিব আৰু সাবস্ক্ৰাইব কৰি দিব নহলে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো Hi, Emko. Bye bye. Bye bye, Emko. Bye bye. No. এয়া গাইস আমাৰ দেউতা এতিয়া চাকি বন্তি জ্বলাইছে চব এয়া ধুনীয়াকৈ নিয়মখিনি কৰি ল'ব এতিয়া আপোনালোকে চাই থাকিব এয়া গাইস এতিয়া আমি তললৈ নামি গৈছো এতিয়া আমি নিয়মখিনি কৰি লওঁ গাইস আপোনালোকে চাই থাকিব এয়া আমাৰ বেটি নামি গৈছে এয়া চক হৈ উঠি আহিছে লগতে এয়া বেটা বলা আৰু গাইস চক এয়া মই আজি নতুন ষ্টাইলত ভিডিঅ' এটা বনাই চাইছো এয়া চক কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন আৰু এয়া আজি বতৰটো ইমান ভাল হোৱা নাই ডাৱৰীয়া হৈ আছে সো গাইস এয়া কি হ'ল এয়া গাইস আমাৰ খুৰীহঁতে কাব লাগি আছে সো যেহেতু আমাৰ ইয়াত বাৰিষা হয় গোটেই লেতেৰাখিনি আমাৰ চোতাললৈ আহি যায় ইমান লেতেৰা হৈ আছে সো গাইস আৰু সজালে আৰু আমাৰ মাথা মাক বয়ে দিনৰ মূৰত এবাৰে আহে বেচেৰা বছৰকৰ মূৰত এবাৰে গাড়ীখিনি ধুনীয়াকৈ সজাই মেলে আৰু এয়া চক আমাৰ ইয়াত গাড়ী গ্ৰেছ হয় এই গ্ৰেছতে আমাৰ গাড়ীখন থয় আৰু দেউতাই ইয়াতে নিয়মখিনি কৰি লৈছে আৰু গাইছ এয়া চক Jai Vishwakarma. Jai Vishwakarma Wake. Jai Vishwakarma Wake. Jai Vishwakarma Wake. এয়া চক আমাৰ মাক বয়ে গোটেইখিনিতে লগাই দিছে এয়া আমাৰ বেটিকো সৰুকে লগাই দিব দেই মাক বক এই ন কাটি ৰ ৱাও আমাৰ ধুনুৱে এতিয়া ধুনীয়াকে গা পা ধুই ললে আৰু ন বেটা এফালে চোৱা আকৌ ৱাও ইমান ধুনীয়া লাগিছে এয়া ব্ৰাউন হৈ গ'ল ব্ৰাউন আমাৰ মাথা মাকব হয় আমি এনে আৰু ধেমালিতে মাথা মাকব বুলি মাতো আৰু মোৰ হিৰো হোণ্ডাখন অলপ লগাই দিয়ক আকৌ এয়া মোৰ হিৰো হোণ্ডাখন লগাই দিয়ক এয়া চক এইখনে মোৰ জীৱন আৰু এয়া এখন নহলে মোৰ দিনতে আন্ধাৰ
So guys, প্ৰসাদ বিলাইছো ইয়াতে আমাৰ জোন ভাইতে গোটেই প্ৰসাদ বিলাইছে আৰু এয়া চোৱা ধুনীয়াকে দি দিছে এয়া প্ৰসাদখিনি খাই ল'ম এতিয়া যিহেতু এতিয়া ৰাতিপুৱা নাই খোৱা আৰু এয়া আমাৰ পুপুলু বেটাটো কি হৈ গ'ল এয়া চক এয়া হাই বাপু হাই Lima. Hai Nani. Apa itu? Everything. Hai. Deh di supermarket. আৰু গাইছ আমি গাড়ীখনে অলপ ওলাই আহিছোঁ গাঁওখন ঘূৰাবলৈ আৰু আপোনালোকে চাই থাকিব আমাৰ গাঁওখন আপোনালোকক এতিয়া দেখুৱাম এয়া চোৱা গাইছ এয়া আমাৰ গাঁৱৰ পৰিৱেশ চোৱা এয়া আমাৰ বাইদেউ চোৱা চাই ভাত বনাই আছে এয়া গাইছ এয়াই হৈছে আমাৰ দিচাংমুখ নৈখন আৰু এয়া চোৱা গাইছ ইমান ধুনীয়াকৈ মেটেকা বৈ আহিছে আৰু এয়া আমাৰ মানুহখিনি ইয়াতে গা ধোৱা হয় এয়া চোৱা ইমান ধুনীয়া আমাৰ মনোমোহা দৃশ্য আমাৰ নৈখন চোৱা আৰু ইয়াতে আমাৰ নাও আছে আৰু এয়া আমাৰ পাৰ্টি চোৱা গাইছ হাই আৰু গাইছ আপোনালোকক এতিয়া মই দেখুৱাবলৈ লৈছোঁ বহুত ভাল লগা এটা ভিডিঅ' আৰু আমি এফালে গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ অঁ মামা থাকিব নহ'লে দেই অঁ তুমি নাহিবা নহ'লে তাতে থাকা চক এয়া আপোনালোকে চাই গম পাইছে চাগে এতিয়া আমি ক'ত গৈ আছোঁ এয়া চক গাইছ মেচিন আছে এয়া চিনি পাইছে চাগে আপোনালোকে এতিয়া আমি ক'ত গৈ আছোঁ আপোনালোকক এতিয়া দেখুৱাম আমি চাই থাকক এয়া চক গাইছ ছাৰপ্ৰাইজ এয়া চক এইটো কোঠা ডাঙৰকৈ বনাইছে চক এইফালে এয়া আৰু ইয়াতো খান্দি থৈ দিছে আহা আমাৰ কাৰণে বহুত ভাল খবৰ গাইছ যিহেতু আমাৰ দিচাং নদীত দলং বনাইছে চক এয়া চক গাইছ এয়া আমাৰ দিচাং নদীখন আৰু ইয়াতে আমাৰ দলং বনাইছে এতিয়া এই দিচাং আমাৰ দিচাং গাঁওখন আৰু এইফালে মিলনপুৰ আমুকজান গোটেই এফালৰ সংযোগী পথ হ'ব আৰু দলং হ'ব এয়া আমাৰ দিচাং নৈখন এয়া চক আৰু ইটোফালে চক গাইছ এইফালে মানুহ ৰৈ আছে আৰু এয়া আমাৰ ঘাটখন এইফালে আছে তাতে ঘাটৰ ওচৰত নহ'লগৈ এয়া চক ইয়াৰ পৰা বনাই তালে এতিয়া বনাবগৈ আৰু তাতো কাম আৰম্ভ কৰি আছে এয়া চক গাইছ দলংখন হ'লে আমাৰ গাঁৱৰ মানুহখিনি ভাল হ'ব যিহেতু বহুত ঘূৰিবলগীয়া হয় আমাৰ শিৱসাগৰ টাউনলৈকে মিলনপুৰ শামুকজান দলপা এইবিলাক গাঁৱৰ মানুহখিনি বহুত ঘূৰিবলগীয়া হয় যদি দলংখন হৈ যায় তেতিয়া আমাৰ বেছি ঘূৰিবলগীয়া নহ'ব আৰু পটককৈ পাই যাবগৈ আমাৰ টাউনলৈ সেয়ে চৰকাৰলৈ বহুত বহুত ধন্যবাদ আমাৰ কাৰণে যে সেইখন দলং বনাই দিছে গাইছ এয়া চক আৰু এয়া আমি আজি বিশ্বকৰ্মা দিনতে এইবিলাক দেখি পালোঁ আৰু যিহেতু আমাৰ বিশ্বকৰ্মা পূজা হ'লে গাড়ীখন অলপ লৈ ফুৰিব লাগে সেয়ে লগতে মই চাঞ্চতে আহি গ'লোঁ নহ'লে অকলে অহা নহয় লগতে আহিলোঁ আৰু ময়ো তাকে আপোনালোকক দেখালোঁ ভাল লাগিলে আৰু মোৰো ভাল লাগিলে মই আজি প্ৰথম দেখিলোঁ দলং বনাই আছে বুলি শুনি আছিলোঁ কিন্তু মই দেখা নাছিলোঁ সেয়া আজি আপোনালোককো দেখুৱালোঁ ময়ো চালোঁ আৰু বহুত ভাল লাগিলে এয়া আমাৰ গাইছ বেলুন কেনেকৈ নাচি গৈছে চক এয়া আমাৰ বেলুনখিনি নাচি গৈছে ন বেটি এয়া চক গাইছ
Wow, wow. এয়া আমাৰ গাঁও আমি চাৰিওফালে আজি ঘূৰিছো আজি চাং ঘূৰিছো আৰু এয়া গাইজ এয়া আমাৰ বজাৰ চাংমুখৰ বজাৰ ইয়াতে চব ইমান ডাঙৰকে বহে আমাৰ ইয়াত আৰু ইফালেও আছে এয়া গাইজ আৰু ইয়াতে আমাৰ দোকান বহুত দোকান আছে দিচাংমুখ এয়া চাৰিআলি বুলি কয় ইয়াতে ঘাটৰ ওচৰতে আছেগে এয়া আমাৰ এয়া আৰু বজাৰখন আমাৰ বৃহস্পতিবাৰে বহে আৰু এয়া চব গাইজ এতিয়া তিনিআলি পালোগে গাইজ আৰু এয়া আমাৰ গীত ক'ব আৰু ইয়াতে আমাৰ বিশ্বকৰ্মা পূজা পাতিছে পিছতকে আমি এইফালে যাম আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব গাইজ এতিয়া আমি অলপ ওলাই গৈছোঁ আমাৰ দিচাং তিনিআলিত বিশ্বকৰ্মা পূজা পাতিছে তাকে অলপ আমি ওলাই যাওঁ নমু কৰিবলৈ আৰু এয়া আমাৰ পুপুলু ভাইটি চবে ওলাই গৈছোঁ আৰু আমি ন বেটি বেটি তুমি ডাঙৰ মাৰ লগত নমু কৰিবা দেই যোৱা এইফালে দুখ লোৱা এয়া লোৱা ভাগ্য ভাল আমাৰ কাৰেণ্টটো আহিলেগে ৰৈ কাৰেণ্ট হ'লে ৰৈ বহুত দেৰি হৈ গ'ল গাইজ আৰু এয়া আমাৰ বেটি ডাঙৰ মাহঁতে নমু কৰিলে আৰু এয়া আমাৰ দিচাং তিনিআলি বিশ্বকৰ্মা পূজা মণ্ডপ এয়া গাইজ চক এয়া আমাৰ বেটি তুমি নমু কৰিলা নাই বেটি এয়া আমাৰ মা আৰু আমাৰ খুৰী দুজনী আহিছে এয়া ইহঁতে পালে এতিয়া প্ৰসাদ আমি এয়া খিচিৰি খাইছোঁ গাইজ এয়া চব এয়া জানো আমাৰ টাউন ছোৱালী হৈ গ'ল আজিকালি এয়া এতিয়া আমি খাই ল'ম গাইজ গাইজ এয়া চক এয়া আমাৰ দোকানী কমিটি পাৰ্টি হয় দিচাংমুখ তিনিআলি আৰু ইমান ধুনীয়াকৈ আমাৰ বিশ্বকৰ্মা পূজা উদযাপন কৰিছে এয়া চক এয়া আমাৰ ভাইটিহঁত হয় আৰু দাদা খুৰা চব আৰু এইফালে আমাক খাবলৈ দিছে খিচিৰি এতিয়া আমি ওলাই গৈছোঁ তুমি নহা নি আহা নমস্কাৰ আৰু এই আমাৰ পুপুলু এতিয়া আমি যামগৈ আৰু ন দেখিলা আৰু এই আমাৰ বৰ্তা আৰু এতিয়া আমি ওলাই আহিলোঁ গাইজ এয়া আমাৰ সেয়া গাইজ আমি ৰাতিৰ কাৰণে এতিয়া ভাত বনাইছোঁ জুইত এয়া চক আৰু এয়া আমাৰ মাছ গাইজ চক গেটগেটি মাছ গেটগেটি মাছ কয় নে কি কয় কিবা পাহৰিছোঁ নামটো আমাৰ বেটাক বুলি কয় বাই বেটাক মাছ আৰু এয়া মাছ আপোনালোকে চিনি পায় আৰু এয়া আমাৰ জানো এতিয়া জাতিলাও কাটিছে আৰু জাতিলাও আৰু মাছ দালি দি ধুনীয়াকৈ বনাম এতিয়া মই আৰু জানোৱে আৰু ইয়াতে বহি লৈছোঁ এতিয়া আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব গাইজ আৰু কি ক'ম আৰু নকওঁ আৰু বাই বাই